নাই লক্ষ্মী পূজাৰ উল্লাস, নাই কোনো জাক জমকতা। মহামাৰী কৰোণাই যেন সকলো গ্ৰাস কৰি পেলাইছে, তাৰে এক দৃশ্য এয়া। যি নহওক, ধনৰ দেৱী আই লক্ষ্মীক আদৰিবলৈ ৰজঞ্জনা পৰিৱেশ কৰিব নোৱাৰিলেও একাংশই উদযাপন কৰিছে লক্ষ্মী পূজা। এই দৃশ্য দক্ষিণ কামৰূপৰ ৰায়পুৰী গাঁৱৰ। বিগত বছৰবোৰৰ দৰেই আনন্দ উল্লাসেৰে উদযাপন কৰিব পৰা নগ'ল যদিও অনুষ্টুপীয়াকৈ হ'লেও সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গাঁওবাসীয়ে পালন কৰিছে আই দেৱী লক্ষ্মী পূজা। উল্লেখ্য যে মহামাৰী কৰোণাৰ 1.5 লাখতকৈ অধিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ক'ভিড-19ৰ প্ৰতি সতৰ্ক হৈ মানি চলিব লগা নীতি নিয়মসমূহ ৰাখি দক্ষিণ কামৰূপৰ ৰায়বৰী ৰাইজে অনুষ্ঠিত কৰিছে লক্ষ্মী পূজা। নিউজ ডেস্ক ৰিপৰ্ট, জাগৰণ লাইভ 24x7 অসম। যিহেতু আপোনালোকে সম্পূৰ্ণ ক'ভিডৰ নীতি নিয়মৰ মাজেৰে লক্ষ্মী পূজাখন আপোনালোকে আয়োজন কৰিছে, আজি আপোনালোকে দুদিনীয়াভাৱে আয়োজন কৰিছেনে? নাই নাই নাই, আচলতে লক্ষ্মী পূজাখন যোৱাকালি প্ৰায় 5:15 মানৰ পৰা আৰম্ভ হৈছিল আৰু আজি 7:15 না 17 মিনিটলৈ লক্ষ্মী পূজা পূৰ্ণিমা আছে। সেইকাৰণে আমি যোৱাবেলি নকৰি আজি আমি আনুষ্ঠানিকভাৱে যে ক'ভিড প্ৰটোকল মানি লৈ দেশৰ পৰিস্থিতি চাই সীমিতভাৱে আমি সীমিতভাৱে ইয়াতে অনুষ্ঠিতভাৱে আমি আজি লক্ষ্মী পূজা পালন কৰিছোঁ। যিহেতু প্ৰত্যেক বছৰে আপোনালোকে উলহ মালহেৰে উদযাপন কৰে, সমূহ ৰাইজৰ মনত উৎসাহ দিব না? সেইটো আহিছিল। প্ৰথমতে মনলৈ আহিছিল যে আমি অন্য বছৰৰ দৰে কৰোঁ, কিন্তু যিহেতুকে আমাৰ প্ৰশাসনৰ যিবিলাক গাইডলাইন দিছে সেইবিলাক মানি, গতিকে আমি অন্য বছৰৰ দৰে জাক জমকতা নকৰি অনুষ্ঠিতভাৱে আমি নিজৰ মানুহখিনিক লৈ অনুষ্ঠিতভাৱে পূজাখন পাতিছোঁ। আমাৰ পূজাখন 1934 পৰা আৰম্ভ হৈছিল। 34 অতি পুৰণি আৰু 86 বছৰ। যিহেতু কোনো ধৰণৰ আপোনালোকে চৰকাৰী যিহেতু নীতি নিয়মসমূহ পালন কৰিছে, কোনো ৰাইজৰ মাজত জাকজমকতা দেখা নাই, কি ক'ব বিষয়ে? সেইটো আমি ৰাইজ যেনেকৈ চলিছে, প্ৰশাসনে যেনেকৈ নিৰ্দেশ দিছে, চৰকাৰে যেনেকৈ নিৰ্দেশ দিছে সেইমতে আমি কৰিছোঁ, যাতে কোনো আমাক দোষ দিব নোৱাৰে যে এই জাক জমকতা কৰি পেণ্ডেল দি ৰভা দি কিবা কৰি ডাঙৰ প্ৰতিমা আনি পূজা কৰি এইবিলাক আমি কৰা নাই। আমি অনুষ্ঠিত সেইকাৰণে কৰিছোঁ যে চৰকাৰৰ নিৰ্দেশ আৰু প্ৰশাসনৰ গাইডলাইন মানি আমি পূজাখন অনুষ্ঠিত কৰিব পাৰোঁ। যিহেতুকে আপোনালোকে ঘট পূজা বা মূৰ্তি পূজা কৰা নাই বুলি কৈছে, আপোনালোকে কেনেধৰণে আপোনালোকৰ মা লক্ষ্মীক যেনেকৈ পুজিব লাগিছিল আপোনালোকে কেনেকুৱা ধৰণে পূজা হ'ল? এইবাৰ আমাৰ সীমিত হিচাপে তাৰমানে আমি ভাগৱত পাঠ কৰি অলপ ভোগ বনাইছোঁ। ৰাইজৰ যিখিনি মানুহ আছোঁ আমি সেইখিনিয়ে ভোগ অলপ খাম আৰু এই ভাগৱত পাঠ কৰিছোঁ। আমি ব্ৰাহ্মণ মাতি কোনো ধৰণৰ পূজাৰ আয়োজন কৰা নাই। ঠিক আছে, ধন্যবাদ। এইখিনিয়ে। Highway Auto Agency, authorized sales as Service Point, Mirza Kamrup, Assam. Phone number 98644 71769 90 850 43522.